Hello friends, welcome to my channel Jitu Education. So friends, আজি মানে এটা সিরিজ লৈ আইছো। সিরিজটো হৈছে মানে কি আজি পৰা প্ৰত্যেক দিনে তোমালোকে মানে প্ৰত্যেকবৰ চেপ্টাৰৰে প্ৰত্যেকবৰ সাবজেক্টৰ প্ৰত্যেকবৰ চেপ্টাৰৰ MCQ বৰ আজি পৰা আপলোড কৰিম। মানে আমাৰ এটোৰ জৰিয়তে টাৰ্গেটটো হৈছে যে মানে সন্মুখত হাফ ইয়াৰলি এক্সাম আছে। হাফ ইয়াৰলি এক্সামৰ কমসে কম ধৰি লোৱা প্ৰত্যেকটো সাবজেক্টৰ 10টা কৈ MCQ থাকিব। তো আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই টাৰ্গেটটো মানে কমপ্লিট 10টা কেনেকৈ শুদ্ধকৈ কৰিব পাৰিম সেইটো টাৰ্গেট থাকিল। তো এইবোৰ ভিডিঅ' মানে এনে ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডসমূহলৈ চেনেলটো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব। যদি তোমালোকে ভালদৰে সঁহাৰি এটা দিয়া মানে লাইক বা সাবস্ক্ৰাইব কৰি তেনেহ'লে মোৰ উৎসাহটো অলপ বাঢ়ি যায় আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ। চ' তোমালোকে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল। তো আজিৰ যিটো চেপ্টাৰ হৈছে আজিৰ চেপ্টাৰটো হৈছে ক্লাছ 10ৰ ইংলিছৰ এ লেটাৰ টু গড চেপ্টাৰটোৰ কিছুমান MCQ। তো ইয়াৰ ফাৰ্ষ্টৰ যিটো কুৱেশ্যন আছে ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে যে হোৱাট ডিড লেন্স হপ ফৰ হোৱাট ডিড লেন্স হপ ফৰ মানে লেন্সই কিহৰ বাবে আশা কৰিছিল। হোৱাট ডিড লেন্স হপ ফৰ ইয়াত অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এ গড শ্বাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপ। অপশ্যন বি আছে নিউ মটৰচাইকেল। অপশ্যন চি আছে এ ট্ৰেক্টৰ এণ্ড ডি আছে নন অফ এভভ। তো যদি তোমালোকে কুৱেশ্যনৰ এনচাৰটো জানা কমেণ্টত জনাই দিবা আৰু নোৱাৰিলে মই কৈ দি আছোঁ। তো ইয়াৰ এনচাৰটো হৈ যাব এ গুড শ্বাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপ মানে যিটো লেন্সই যি ক্ৰপৰ খেতি কৰিছিল সেই খেতিৰ কাৰণে পানীৰ অভাৱ আছিলে। তো পানীটো বৰষুণৰ পৰিলে কমপ্লিট হৈ গ'ল হয়। তো সেইটো বৰষুণৰ কথা কৈছে ইয়াত। তো ইয়াত পিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ৱাজ লেন্স ছেটিছফাইড মানে লেন্স কিয় সন্তুষ্টি হৈছিল মানে কিয় ছেটিছফাইড হৈছিল। তাৰপিছত ইয়াত আছে নম্বৰ 1 অপশ্যনটো আছে এ নম্বৰ অপশ্যনটো হৈছে অন চিইং এ নিউ ট্ৰেক্টৰ ইন হিজ ফিল্ড। বি নম্বৰটো হৈছে অন চিইং এ নিউ বাফেলো। চি নম্বৰটো হৈছে অন চিইং দ্য ফিল্ড অফ ৰেড কৰ্ণ উইথ ফ্লাৱাৰ্ছ এণ্ড ডি নম্বৰটো হৈছে নান অফ দ্য এভভ। তো ইয়াৰ এনচাৰটো তোমালোকে জানিলে কমেণ্টত জনাবা আৰু নাজানিলে মই কৈ দি আছোঁ। তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অন চিইং দ্য ফিল্ড অফ ৰেড কৰ্ণ উইথ ফ্লাৱাৰ্ছ। ইয়াৰ পিছত 3 নম্বৰ যিটো কুৱেশ্যন আছে 3 নম্বৰ কুৱেশ্যনটো হৈছে যে হোৱাই ডিড লেন্স নিড মানি লেন্সৰ টকাৰ কিয় প্ৰয়োজন হৈছিলে সেইটোৱে কৈছে ইয়াত হোৱাই ডিড লেন্স নিড মানি। তো ইয়াত অপশ্যন দিয়া আছে এ নম্বৰ আছে টু বাই এ ট্ৰেক্টৰ টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ। তাৰপিছত হৈছে টু বাই এ নিউ ফোন। তাৰপিছত ডি নম্বৰ হৈছে টু বাই এ বাফেলো। তো ইয়াৰ অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ বি। এনচাৰটো হৈ যাব বি। তো ইয়াত এনচাৰটো চাই ল'ব তোমালোকে এনচাৰটো হৈছে বি টু ছেভ হিজ ফেমিলি ফৰ হাংগাৰ। তো ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন মানে ইয়াৰ পিছত পোষ্টমাষ্টাৰে কি কৰিছিল। হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন তেতিয়া পোষ্টমাষ্টাৰজনে কি কৰিছিল। তো ইয়াত অপশ্যন ইয়াত আছে হি ডিচাইডেড টু কালেক্ট দ্য মানি এণ্ড চেণ্ড ইট টু লেন্স। বি নম্বৰটো হৈছে হি থ্ৰ' এৱে দ্য লেটাৰ। চি নম্বৰটো হৈছে হি ডিচাইডেড টু বিট লেন্স টু টিচ হিম এ লেছন। তাৰপিছত ডি নম্বৰটো হৈছে হি গেভ ইট টু আদাৰ পোষ্টমাষ্টাৰ। তো ইয়াৰ এনচাৰটো হৈ যাব এ নম্বৰ 2। ইয়াৰ এনচাৰ হৈ যাব এ হি ডিচাইডেড টু কালেক্ট দ্য মানি এণ্ড চেণ্ড ইট টু লেন্স। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 5 নম্বৰ কুৱেশ্যনটো হৈছে হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেন্স মানে লেন্সৰ দ্বাৰা যিটো লেটাৰ পঠিওৱা হৈছিলে সেই লেটাৰটো কোনে পঢ়িছিলে। তো ইয়াৰ কুৱেশ্যনটো হৈছে হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেন্স। অপশ্যন দিয়া আছে এ নম্বৰ আছে হিজ ৱাইফ। বি নম্বৰ আছে পোষ্টমাষ্টাৰ। তাৰপিছত চি নম্বৰ আছে ওৱান অফ দ্য ফাৰ্মাৰ এণ্ড ডি নম্বৰ আছে দ্য গড। তো ইয়াৰ এনচাৰটো হৈ যাব বি নম্বৰ দ্য পোষ্টমাষ্টাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত আছে হু ইজ দ্য অথৰ অফ দ্য লেছন এ লেটাৰ টু গড মানে অথৰ মানে কি অথৰ মানে হৈছে লিখক। তো এ লেটাৰ টু গডৰ লিখকজন কোন আছিলে। তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ G.L. ফুয়েণ্টছ। তাৰপিছত কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টো হৈছে হোৱাট ইজ দ্য আইৰনি ইন দিছ লেছন। আইৰনি হোৱাট ইজ দ্য আইৰনি ইন দিছ লেছন মানে আইৰনি মানে মজাৰ বিষয় এনেকুৱা ধৰণৰ এটা সেইটো কি মানে সেইটো হৈছে অপশ্যন নম্বৰ এ দিয়া আছে লেন্স ৱাজ ছেড আফটাৰ দ্য হেইলষ্টৰ্ম ইভেন দ হি ৱাজ দ্য ওৱান ৱেইটিং ফৰ এ শ্বাৱাৰ। ইয়াৰ পিছত বি নম্বৰ আছে পোষ্টমাষ্টাৰ লাভড এট লেন্স বাট ষ্টিল হেল্পড এৰেঞ্জ মানি ফৰ হিম। চি নম্বৰটো হৈছে লেন্স ব্লেণ্ড দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইন ফেক্ট হেল্প হিম। ডি নম্বৰটো হৈছে দেয়াৰ ইজ ন' আইৰনি। তো ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি লেন্স ব্লেণ্ড দ্য পোষ্ট অফিচ এমপ্লয়ী হু ইন ফেক্ট হেল্প হিম। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত হৈছে হোৱাট ডিড লেন্স থিংক অফ দ্য পোষ্ট অফিচ এমপ্লয়িজ মানে পোষ্ট অফিচত কৰ্ম কৰা মানে এমপ্লয়িজবোৰৰ বিষয়ে লেন্স কি ভাবিছিলে। তো ইয়াত অপশ্যন নম্বৰ এ আছে বাঞ্চ অফ ক্ৰক্স ৰিউড আনহেল্পফুল এণ্ড প্ৰাউড। তো ইয়াৰ অপশ্যন হৈ যাব এ নম্বৰ 2 অপশ্যন এটো হৈ যাব শুদ্ধ এনচাৰ আৰু এইটো অপশ্যন নম্বৰ এ এনচাৰটো ইয়াতে আছে তোমালোকে চাই ল'বা। তো ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টো হৈছে হোৱাই ৱাজ লেন্স নট ছাৰপ্ৰাইজড অন চিইং দ্য মানি ইন দ্য
এনভল্ভ মানে যিটো এনভল্ভ থাকে চিটিৰ এটা এনভল্ভ থাকে চিটিৰ খাম তো চিটিৰ খামত পইচাটো দেখি লেন্সই কিয় ছাৰপ্ৰাইজ হোৱা নাছিলে why was Lanso not surprised তো ইয়াৰ অপশ্যন দি আছে অপশ্যন এ দি আছে he was too sad to acknowledge it ইয়াৰ পিছত বি নম্বৰটো আছে he unwavering faith in God তাৰপিছত চি নম্বৰটো আছে he was an ungrateful man and ডি নম্বৰটো হৈছে none of the above তো ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি he had unwavering faith in God ইয়াৰ এনসাৰটো ইয়াতে আছে তো ইয়াৰ পিছত হৈছে কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 হৈছে হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ মানে পোষ্টমাষ্টাৰজনে কিমান টকা বা কিমান পেছ'ছ কালেক্ট কৰিবলৈ সক্ষম হৈছিলে তো ইয়াৰ এনসাৰটো হৈ যাব ডি 70 পেছ'ছ ইয়াৰ এনসাৰটো হৈছে ডি 70 পেছ'ছ ইয়াৰ পিছত হৈছে কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 আছে হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইডেড টু ৰিপ্লাই টু লেন্স'ছ লেটাৰ মানে পোষ্টমাষ্টাৰজনে কিয় ডিচাইড কৰিছিলে টু ৰিপ্লাই দিব বুলি মানে ডিচাইড মানে কি মানে তেওঁ মানে কিয় ঠিক কৰিছিলে যে লেন্সক ৰিপ্লাই দিম বুলি তো এইটো হৈছে হি ৱাজ এ গুড মেন অপশ্যন এ অপশ্যন বি হৈছে হি ফেল্ট এম্পেথেটিক বি চি নম্বৰটো হৈছে টু প্ৰিজাৰ্ভ লেন্স'ছ ফেইথ ইন গড এণ্ড ডি নম্বৰটো হৈছে অল অফ দ্য এবভ তো ইয়াৰ এনসাৰটো হৈ যাব চি ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এমেবল মেন হোৱাট ইজ দ্য মিনিং অফ এমেবল মানে কি ইয়াৰ